গাইজ কি খবৰ সকলোৰে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি ৰাতিপুৱা উঠি পানি মুখ চুখ ধুই ল'লোঁ। আৰু আজি যিহেতু ফাকুৱা আৰু লগতে মোৰ জন্মদিন, আজি ফাকুৱাৰ ৰঙে যাতে সকলোৰে জীৱনটো ৰঙীন কৰি তোলে মোৰ ফালৰ পৰা শুভকামনা যাচিলোঁ। আৰু যিহেতু আজি মোৰ জন্মদিন দিনটো আজি কি কৰি থাকোঁ ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব। আৰু মোক আপোনালোকে মৰম দিব, তেতিয়া ভিডিঅ' বনাবলৈ সাহস পাওঁ। আৰু ভিডিঅ'টো আগলৈকে চাই থাকক। আৰু বেছি কথা কোৱা অভ্যাস নাই যে, বেছি কথা ক'ব নোৱাৰোঁ কেমেৰাত, ভিডিঅ'টো চাই থাকক। গাইজ এয়া হোলী খানি অৱস্থা বেয়া কৰি দিলে এইবোৰ মোৰ ৰেষ্টুৰেণ্টবোৰ দিছে ন। হোলী বাৰ্থডে দিনাখনি হোলী খানি একদম অৱস্থা বেয়া। আৰু পাছফালে বনাবৰ কাৰণে দাদাহঁতে যোগাৰ কৰি আছে পাছফালে। এয়া ভিনদেউ আলু পিঁয়াজ কাটি আছে বনাবলৈ। এইবিলাক চাওক ভিনদেউ এয়া বনাই আছে। এয়া মায়ে আহিছে, এতিয়াও দেৰিকৈ আহিছে। এইফালে দাদাই জুই ধৰি আছে। খিনি বনাব দালি। আৰু একেবাৰে গা পা ধুই পিনি লগ পাইছোঁ ভিডিঅ'টো আগলৈকে চাই থাকক। গা পা ধুই লওঁ, এতিয়ালৈকে গা পা ধুৱাই নাই। হোলী চলি খানি পেলাই আহিছে কাৰণে তেতিয়া লগৰ কেইজনীমান আহিছে, এইফালে মই পলালোঁ, পাছফালে পলালোঁ। তাৰপিছত এতিয়া গা পা ধুই লওঁগৈ, গা পা ধুই পিনি একেবাৰে লগ পাই আছোঁ। এয়া গা পা ধুই আজৰি হ'লোঁ। গা পা ধুই আজৰি হ'লোঁ হৈ পিনে পাছফালে মাহঁতে বনোৱা কৰি আছে। আৰু এইফালে আহিছে ৰাধি। ইমান দেৰিকৈ আহিছে যে কি হ'লে? হোলী খেলি আছিলেগৈ। হোলী কৈ দে আকৌ গাইজক হেপী হোলী বুলি। হেপী হোলী গাইজ। গা পা ধুই আজৰি হ'লোঁ। বলক পাছফালে দাদাহঁতে পুৰি চব্জি বনাই আছে। এতিয়া পুৰি বনোৱা নাই, দেখাম ৰ'ব। মাহঁতে চব্জি পুৰি বনাইছে, এইফালে চব্জি বনাই আছে। মোৰ ডাঙৰ দাদা আৰু এইফালে ভিনদেউ, এইফালে জেঠু চব্জি বনাই আছে। আৰু এইফালে দুজনী মায়ে হেৰি কৰি আছে পুৰি বনাবৰ কাৰণে। কৈ দে আকৌ হেপী হোলী বুলি, হেপী হোলী বুলি কয়। হেপী হোলী গাইজ। মায়ে কৈ দিয়ক, কৈ দিয়ক। হেপী হোলী বোলে গাইজ। আপুনি কৈ দিয়ক। হেপী হোলীত আমাৰ জন্মদিনৰ শুভেচ্ছা দিছোঁ আমাৰ ছোৱালীজনী। এয়া বনাই আছে। ৰং হৈ থাকে যাতে জীৱনটো ৰঙীন হৈ আপোনালোকেও আশীৰ্বাদ কৰিব দেই। আজি হোলী নেখেলিলে খেলিলোঁ, গা পা ধুলোঁ। গাইজ হেপী হোলী। আজি পেকীৰ বাৰ্থডে, সকলোৱে আশীৰ্বাদ কৰিব। মই একেবাৰে ওলাই তাই দেখাই আছোঁ। এইটো হৈছে কেকটো, আৰু কেকটো মোৰ বহুত বেছি ভাল লাগিছিলে। আৰু থেংক ইউ ছ' মাছ ৰাধে। এইটো মোৰ ফালৰ পৰা এইটো সোণৰ নাকপতি। এইটো দিলে নচপিনটো দিছে গিফ্ট, আৰু ফ্ৰক এটা দিছে, দেখাম পিন্ধিম। তাৰপিছত এইটো মোৰ নিজৰ ফালৰ পৰা চেল্ফ গিফ্ট। আৰু কেকটো কোনে দিছে কৈ দে আকৌ। কেকটো তুমি দিছা আকৌ। আৰু কি গিফ্ট দিছে একেবাৰে পিন্ধি কৰি দেখাই আছোঁ। কেক কাটিবৰ সময়ত দেখাইছোঁ। এয়া ওলাই মেলি হৈ গ'ল ৰেডি। আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। দেখাই দে গোটেইজনীকে, দেখাই দিয়া। ওলাই ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাব। কেক অলপ খানি দে আকৌ দে হ'ব মই খাম বাছ কেইবাৰো
সেই বেকা ৰ'ব চাব নালাগে মোৰ দিব কেমেৰামেনক খুৱাই দিয়া অকণমান অঁ কেকটো অকণ সানি দে তাৰ ফটো মাৰিব কাৰণে দিহা মানুহ শুন এইফালে চোৱা এইফালে এইফালে খাই আছে পুৰি এইফালে কেনেকুৱা হৈছে খানা ঠিকে আছে কেনেকুৱা হৈছে মজা টেষ্টি এইও কিবা লাগিব নি তোমাক এইফালে চাই কোৱা মায়ে দি আছে এইবোৰ না পুৰি চাটনি আছে এইফালে চব্জি পুৰি কেনেকুৱা হৈছে টেষ্টি হৈছে টিনাবাহঁত আহিলে এইফালে ভিনদেউ আহিলে চাওঁ এইফালে চাওঁ অঁ খানাটো কেনেকুৱা হৈছে ঠিকে আছে অঁ কেনেকুৱা আছে টিনাবাই টিনাবাহঁত টিভিজনী কেনেকুৱা লাগিছে আৰু তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে এয়া খাই আছে এতিয়া ভিনদেউহঁতে এয়া পকৰ একেবাৰে খাবলৈ গ'লে পাছত দেখাই আছে কমিছে আৰু ৰান্ধি গ'ল খাবলৈ আৰু মাংসটো কমিছে পাছফালে মাংস আকৌ দালি আহি কমিছে কি বনাইছে ৰাতিৰ কাৰণে ভাত বনাই আছে দিনটো ভালে কুশলে পাৰ হ'ল এয়া মায়ে ভাত বনাই আছে আৰু এয়া মায়ে আলু গুচাই আছে মাংস বনাবৰ কাৰণে এয়া মাংস দিনত কষ্ট হ'ল কৈ দিয়ক কিবা এটা আৰু ভিডিঅ'টো পাছবেলাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া যাব ওলাইছোঁ ভাগৱতলৈ আৰু ওলাই লৈছে ভাগৱতলৈ যাম বুলি আৰু এইফালে মা ওলাই লৈছে এয়া মা ওলাই লৈছে কেনেকুৱা লাগিছে ক'ব চাওঁ দুজনী এয়া দুজনী ওলাই লৈছোঁ আৰু ওলাই কৰি ৰাস্তাত লগ পাই আছোঁ লগৰ আৰু এজন হ'ব আৰু মাহঁত আগত গৈ আছে দেখাইছোঁ ৰ'ব এখন মেইন গেটখন আৰু এইফালে চাকি লৈ আছে এয়া ময়ো চাকি লৈ ল'লোঁ সন্ধ্যা বোধহয় 7:30 মানতে আছে নেকি ইয়াৰ আগত যি কাৰ্যসূচী উদযাপন সমিতিয়ে ৰাখিছে এই কাৰ্যসূচীৰ মাজতে আমি এটা কথা উদ্যোক্তাসকলৰ জ্ঞাতাৰ্থে আমি আবেদন আগবঢ়াইছোঁ যে যি নাগাৰা নাম বা কীৰ্তন আছিলে গুণমালাৰ পাছত এইখিনিতে ক'ব লগা হৈছে যে আমাৰ পূৰ্ববাহীৰ পৰা অহা তৰুণ তৰুণীসকলে এই লোকগীত বৰগীতৰ মাজতে দুটা দিহা কীৰ্তন কৰাৰ ইচ্ছা কৰিছে কাৰণ আমি গুণমালাৰ পিছত আমি ঘৰলৈ যাবগৈ লাগিব অহাকালিলৈ আমাৰ কাৰ্যসূচী আছে সেয়েহে তেওঁলোকে দুটা দিহা কীৰ্তন আমাৰ তৰুণ তৰুণীসকলে কৰিবৰ ইচ্ছা কৰিছে আমি আপোনাৰ সকলোৰে পৰা পৰামৰ্শ বিচাৰিছোঁ এই নামঘৰত নাম হৈ আছে এতিয়া নামঘৰৰ পৰা আমি চব আহি আছোঁ আপুনি নাম লৈ আছে নামঘৰত বেকগ্ৰাউণ্ডত
আৰু এইফালে টিংটিং মই আমি নামঘৰৰ পৰা আহি আছোঁ। আৰু এইটো আয়ু মাহঁত আগত গৈ আছে। আহি আছোঁ সন্ধিয়া হ'ল আৰু লাহে লাহে আৰু ভিডিঅ'টো নকৰোঁ।